নমস্কাৰ অসমবাসী ৰাইজ, মইনা পুখুৰীলৈ আহিছোঁ বলবম চাবলৈ। আৰু লগতে মোৰ লগত আছে ভণ্টি 4জনী আৰু ভাইটি এজন। আমি একেলগে আহি আছোঁ মইনা পুখুৰী মন্দিৰ দৰ্শন কৰিবলৈ। এইবাৰ বলবম দেখা নাই, বলবম দেখা নাপাম আৰু। এইবাৰ বলবম দেখা নাপাম কাৰণ মহামাৰীৰ কাৰণে। তথাপিও আহিছোঁ যিহেতু মন্দিৰটো চাই যাওঁ, মন্দিৰৰ পৰিৱেশ কেনেকুৱা হৈ আছে। এইবাৰতো বেয়াই হ'ব যিহেতু মানুহ নাই, খুব কম নগণ্য মানুহ অহা যোৱা কৰি থকা দেখা পাইছোঁ। তাৰে মাজত আমিও আছোঁ দেচোন। আৰু চাওঁ মন্দিৰৰ চৌপাশ পৰিৱেশ কেনে ধৰণৰ হৈ আছে। ৰ'বা, মোৰ হাতত আৰু এই খোৱা বস্তু আছে, ঠাণ্ডা চিপছ। আৰু মোৰ ভণ্টিকেইজনী পিছত আছে আৰু ভাইটি আহি আছে, মই আগে আগে আহি আছোঁ। আহি থাকোঁতে চিপছৰ পেকেট ফালি চিৰি খালোঁৱে আৰু চিপছ। আৰু অলপমান যাই বহোঁ, তাতে বহি ভাগৰো লাগিছে, বহি খাওঁ আৰু চিপছ। আৰু এনেকৈ খাই আছোঁ বহি, ঘৰৰে গোটেই জিংকে পিংকে খাব পাৰি। কোনোবাই আৰু চেল্ফি উঠি আছে, এইটো চিষ্টাৰে চেল্ফি উঠি আছে। আৰু ভণ্টিজনী আৰু সিও মানে থিয় হৈ খায়ে আছে। ইয়াতে অলপ ৰেষ্ট কৰোঁ, মানে ভাগৰ ধৰছি, গৰমো লাগছে বহুত। আৰু লাহে লাহে যাই থাকোঁ, গৰমো এইপিনে নিকাচি দেখা পায়। ভণ্টি আৰু ভাইটি পিছে পিছে আহি আছে, মোৰ পিছে পিছে, মই আগে আগে। এনেকৈ যাই থাকিব লাগিব আৰু আগে পিছে আগে পিছে। এই আমি যে আহিছোঁ চিৰি বগাই বগাই, ইয়াতে চিৰি আছে 320টা। এনেকৈ যাই আছোঁ আৰু 320টা সহজো নহয় উঠা, গৰমো ইপিনে। তথাপিও লাহে লাহে গৈয়ে আছোঁ। মন্দিৰ আহিছিলোঁ, মন্দিৰটো চাবই লাগিব। আহি আৰু ইয়াতে অলপমান ৰেষ্ট ল'লোঁ। লাহে লাহে আহি আৰু মন্দিৰ পালে, মন্দিৰটো দেখা পাইছোঁ আৰু আগতে সেইটো তো যাই আছোঁ লাহে লাহে, পামে আৰু বেছি দূৰ নাই। 320টা চিৰি বগাই অহা সহজ কথা নহয় কিন্তু, বা গৰমত। আৰু সেই গণেশ বাবাৰ গৌ দেখা পাইছোঁ, মানে গণেশ বাবাও মইনা পুখুৰী মন্দিৰ দৰ্শন কৰিবলৈ আহে। এতিয়া হাগিয়ে থৈ গৈছে দে বাৰু, আহিছা যিহেতু কিবা এটাতো থৈ গৈছা চিন হিচাপে। মন্দিৰ পালোৱে, মন্দিৰত দেখোন মানুহে নাই এইবাৰ। নহ'লে মানুহ আছিল, এইবিলাখন বহা জেগা খালী হৈ আছে দেখোন। জিৰণি চৰাত মানুহ নাই, জিৰাই থকা বহাই চকীবিলাখনত মানুহ নাই। মানুহে নাই। জিৰণি চৰাত মানুহ নাই যিহেতু আমাৰ ভাগৰো লাগছে, জিৰণি চৰাত অলপমান বহিম। আৰু ওপৰত ফালেও যাম অলপ চাবা মন্দিৰ, গুফাও আছে, গুফাটোও চাম। আৰু পুখুৰী এটা আছিলে, পুখুৰীটোতো এতিয়াও আছে। পানী যিমান সেই ৰ'দ দিলেও পানী নুশুকায়, আৰু পানী যিমান আছে সিমানেই থাকে। আগতে মইনা চৰাই আছিল, এতিয়াতো মইনা চৰাইটোও নাই। মন্দিৰটো সেৱা কৰিলোঁ আৰু এতিয়া এই গুফা চাব যাম ওপৰৰ পিনে, অহান্দি যাম এতিয়া গুফা। যাই আছোঁ লাহে লাহেকৈ। ভিডিঅ'টো লাম্বা হৈছে, বেয়া নাপাব। মন্দিৰ অহা কথাটো অলপ লাম্বা হ'বই। এইটো গুফাটো ইয়াতে মন্দিৰ আছে, আৰু এনেকৈ ওপৰত যাব পাৰে। ওপৰতো আছে মন্দিৰ। ভণ্টি আগত গৈছিলে তাই। আৰু ভিডিঅ'টো যদি ভাল লাগিল, এটা সৰু কেছ ছাবস্ক্ৰাইব কৰি দিবা, তাৰপিছত লাইক এটা দিবা, আৰু ভিডিঅ' বনোৱাত মোৰ সহায় হ'ব। আৰু মইনা পুখুৰীৰ পৰিৱেশ
এয়াই নীলা নীলা সেউজীয়া সেউজীয়া গছ গছনিৰে ভৰা পাহাৰৰ ওখ টিলাত আমাৰ মইনা পুখুৰী মন্দিৰ। এতিয়া যাব লাগে, দেৰিও হ'ল, ঘূৰি আহি আছোঁ আৰু এতিয়া। ওপৰৰ মন্দিৰ চালোঁ, গুফাও চাই আহি এতিয়া ঘূৰি আহি আছোঁ লাহে লাহে ওপৰৰ পৰা, কাৰণ দেৰি হৈছে, ঘৰ যাব লাগে বহুত দূৰত। তো এয়াই আছিল মইনা পুখুৰীৰ পৰিৱেশ। মানুহ নহ'লেও এতিয়া আহি ইমান ভালো লগা নাই, ইমান বেয়াও লগা নাই। আহিলোঁ যিহেতু, বহুদিন অহাও নাছিলোঁ, ভণ্টিসকলে আহিম বুলি ক'লাক, সেইকাৰণে আহিলোঁ। এতিয়া যাওঁ, পিছে পিছে আহি থাকক আপোনালোকেও। আহি অলপ ৰেষ্ট কৰিলোঁ ইয়াতে, ৰেষ্ট কৰি আৰু যাওঁ লাহে লাহেকৈ। ইয়াতে আৰু মইনা দুটা ফটো উঠি আছে, আৰু মোৰ কাণত পখিলা পৰিছে। পখিলা পখিলা কাণত উৰি যাব জানা নাই। দে বাৰু অলপ ৰেষ্ট কৰা তুমিও মোৰ কাণতে। গ'লে উৰি। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট কৰি, আৰু কমেণ্ট দিলেহে মই ভিডিঅ' বনাব পাৰিম ভালকৈ। এতিয়াতো নতুন শিকি আছোঁ, কেনেকুৱা হৈছে গম নাপাওঁ, আপোনালোকে জনাব কমেণ্টত লিখি। আৰু আপোনালোকে আহক মইনা পুখুৰীলৈ, মইনা পুখুৰী চাবলৈ। আহি ভাল লাগিব, পৰিৱেশ ভাল। আৰু এনেকৈ আহি আছোঁ ঘৰমুৱা হৈ।